বহুতে কৈছে কোনোবাই জানি বুজি পানীত কিবা পেলাই দিছে, বহুতে কৈছে পানীখিনি বেয়া হৈছে আৰু বহুতে কৈছে চৰাই মাছ খাব আহি ঠোঁটেৰে খুটি দিছে, সেইবাবে মাছবোৰ এনেদৰে মৰিব আৰম্ভ কৰিছে। কথাটো হ'ল এনেকুৱা যে আজি ৰাতিপুৱা হাতত বাল্টি আৰু পল লৈ মনৰ দুখেৰে মই আৰু দেউতা আগবাঢ়িছো মাছবোৰ ধৰিবলৈ। দেউতাৰ বহুত মন আছিল ঘৰত এটা ডাঙৰ পুখুৰী থাকক, তাত মাছ পুহিব, আৰু সেইবাবে যোৱা বছৰ এই পুখুৰীটো খন্দা হৈছিল। আজি এবছৰে সকলোবোৰ ঠিকে আছিল, কিন্তু আজি হঠাৎ ৰাতিপুৱা উঠি দেখিলো প্ৰায় 15জনীৰো অধিক মাছ পুখুৰীৰ পাৰলৈ আহিছে আৰু চট ফটাই নিজে নিজে মৰিব আৰম্ভ কৰিছে। কিছুমান আধা মৰা হৈছে। মানুহ ওচৰ চাপি অহাৰ পাছতো দ পানীলৈ সোমাই যোৱাৰ বলকনো ইহঁত কেইজনীৰ পাৰলৈ উঠি অহা কেইজনী ভালে থাকিব বুলি ভাবি কিছু সময় আমি ৰৈ দিছিলো। পাছে নাই, 2-3 মিনিট সময় পাৰত থাকি ইহঁত নিজে নিজে মৰিব আৰম্ভ কৰিছে। কেৱল সৰু মাছ নহয়, ডাঙৰ মাছো এনেদৰে মৰিব আৰম্ভ কৰিছে। মাছ কেইজনীৰ অৱস্থা দেখি দেউতাও ভাগি পৰিছে। যদি পানী বেয়া হৈছে তেতিয়াহ'লে তাক ঠিক কৰিব পৰা যাব, কিন্তু যদি কোনোবাই ইচ্ছাকৃতভাৱে কিবা কৰিছে তেতিয়াহ'লে আমিনো কি কৰিম?